সকলোলৈকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ইটৰ পৰাগযোগৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি স্বপৰাগযোগৰ বিষয়ে আলোচনা কৰিছিলোঁ। সাধাৰণতে উভয় লিংগ বিশিষ্ট ফুলবোৰে স্বপৰাগযোগ সংঘটিত কৰে, যদিও প্ৰায়বিলাক উদ্ভিদৰ ক্ষেত্ৰত ইটৰ পৰাগযোগ হোৱাটো বিচাৰে, কিয়নো ইটৰ পৰাগযোগৰ ফলত উন্নত মানৰ উদ্ভিদৰ সৃষ্টি হ'ব পাৰে। এতিয়া ইটৰ পৰাগযোগ মানে হৈছে এপাহ ফুলৰ পৰাগৰেণু অন্য এজোপা গছত ফুলা ফুলৰ গৰ্ভমুণ্ডত স্থানান্তৰিত হোৱা প্ৰক্ৰিয়াটো হৈছে ইটৰ পৰাগযোগ। সেয়েহে ইটৰ পৰাগযোগ হ'বৰ বাবে মাধ্যমৰ প্ৰয়োজন হয়। এই মাধ্যমবোৰ বতাহ, পানী, জীৱ-জন্তু, পোক-পতংগ আদি হ'ব পাৰে। আজি আমি এইটো ভিডিঅ'ত ইটৰ পৰাগযোগ হ'বৰ বাবে উদ্ভিদসমূহে কেনেদৰে অভিযোজিত হয়, অৰ্থাৎ কি কৌশল অৱলম্বন কৰি ইটৰ পৰাগযোগ সংঘটিত কৰিব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া ইটৰ পৰাগযোগৰ প্ৰথমটো কৌশল হৈছে একলিংগতা। আমি জানো যে ফুলসমূহ দুটা বৈশিষ্ট্য থাকে। কিছুমান ফুল একলিংগী হয় আৰু আন কিছুমান ফুল উভয়লিংগী হয়। একলিংগ ফুলত কেৱল এটাহে লিংগ থাকে আৰু এই ফুলবোৰত যদিহে পুংকেশৰ থাকে তাক কোৱা হয় ষ্টেমিনেট, আৰু যদিহে গৰ্ভপত্ৰ বা গৰ্ভকেশৰ থাকে তাক কোৱা হয় পিষ্টিলেট। গতিকে একলিংগী উদ্ভিদবোৰ ইটৰ পৰাগযোগ হোৱাৰ বাহিৰে অন্য কোনো উপায় নাথাকে। উদাহৰণস্বৰূপে আমি অমিতা, লাও, মাকৈ আদিৰ ক্ষেত্ৰত আমি একলিংগিতা বা একলিংগ হোৱা দেখিবলৈ পাওঁ। ইয়াৰ পিছৰটো অভিযোজন প্ৰক্ৰিয়া হ'ল স্ববন্ধ্যাত্ব। কিছুমান উদ্ভিদত নিজৰ পৰাগৰেণু আহি ফুলত পৰিলেও গৰ্ভধান সংঘটিত হ'ব নোৱাৰে, অৰ্থাৎ স্বপৰাগযোগ হ'ব নোৱাৰে। যেনে চাহ গছৰ ফুল বা জুনুকা ফুল। প্ৰায়বিলাক উভয়লিংগী ফুলতে কি হোৱা দেখা যায়, স্বপৰাগযোগ হোৱা দেখা যায়। কিন্তু কিছুমান ফুল থাকে, যেনে চাহ গছ বা জুনুকা লতাৰ ফুলবিলাকত কি হয়, যদিহে নিজৰ উদ্ভিদজোপাৰ পৰাগৰেণু আহি পেলাই যদি গৰ্ভমুণ্ডত স্থানান্তৰিত হয়, তাৰ ফলতো কিন্তু গৰ্ভাধান সংঘটিত নহয়। ফলত ইটৰ পৰাগযোগৰ যেতিয়া সংঘটিত হ'ব তেতিয়াহে ইয়াৰ গৰ্ভাধান প্ৰক্ৰিয়া সংঘটিত হ'ব। উদ্ভিদসমূহে ইটৰ পৰাগযোগৰ প্ৰতি দেখুওৱা অন্য এটা অভিযোজন প্ৰক্ৰিয়া হৈছে অসমপৰিণতি বা ডাইক'গেমি। যিবোৰ উদ্ভিদৰ পুংকেশৰ আৰু স্ত্ৰীকেশৰ পৰিণত হোৱাৰ সময় ভিন ভিন হয় বা বেলেগ বেলেগ হয়, ফলত যিকোনো এটা পৰিণত হ'লেও স্বপৰাগযোগ সংঘটিত হ'ব নোৱাৰে। যদিহে পুংস্তবক আৰু স্ত্ৰীস্তবক পৰিণত হোৱাৰ সময়বিলাক যদি ভিন ভিন হয়, যদিহে এটা আগতীয়াকৈ পৰিণত অৱস্থা প্ৰাপ্ত হয় বা আনটো পৰিণত অৱস্থা প্ৰাপ্ত নহয়, তেতিয়াহ'লে কি হ'ব, সিহঁতৰ স্বপৰাগযোগ সংঘটিত হ'লেও গৰ্ভাধান প্ৰক্ৰিয়া কেতিয়াও সম্পন্ন হ'ব নোৱাৰে বা গৰ্ভাধান প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব নোৱাৰে। ফলত ইহঁতৰ ইটৰ পৰাগযোগ হোৱাৰ বাহিৰে অন্য উপায় নাথাকে। যদিহে গৰ্ভপত্ৰ আগতীয়াকৈ পৰিণত অৱস্থা প্ৰাপ্ত হয় তাক কোৱা হয় প্ৰ'ট'জাইনি, আৰু যদিহে পুংকেশৰডাল আগতীয়াকৈ পৰিণত অৱস্থাত প্ৰাপ্ত হয় তাক কোৱা হয় প্ৰ'টেণ্ড্ৰি। গতিকে কিছুমান উদ্ভিদ থাকে, যেনে ভেন্দি, নাৰ্জী, কপাহ। এই উদ্ভিদসমূহে কি দেখুৱায়, অসমপৰিণতিৰ ফলত ইটৰ পৰাগযোগ সংঘটিত কৰিব পাৰে। অন্য এটা অভিযোজন প্ৰক্ৰিয়া আহিলে অসমগৰ্ভদণ্ডী। অসমগৰ্ভদণ্ডী মানে হৈছে গৰ্ভদণ্ডৰ আকাৰবিলাক ভিন ভিন হ'ব পাৰে। অৰ্থাৎ পুংকেশৰ যদি আমি তাক কম্পেয়াৰ কৰোঁ বা পুংকেশৰ সৈতে যদি আমি তাৰ তুলনা কৰোঁ, তেতিয়াহ'লে কি হ'ব, গৰ্ভদণ্ডডালৰ দৈৰ্ঘ্য কিছুমানত দীঘল হয় পুংকেশৰতকৈ আৰু কিছুমানত পুংকেশৰতকৈ চুটি হয়। কিছুমানৰ ক্ষেত্ৰত কি হয়, গৰ্ভদণ্ড যদি পুংকেশৰতকৈ বহুত দীঘল হয়, ফলত পুংৰেণু গৰ্ভমুণ্ডত পৰিব নোৱাৰে। অন্যহাতে কিছুমানৰ ক্ষেত্ৰত গৰ্ভদণ্ডডাল পুংকেশৰতকৈ বহুত পৰিমাণে চুটি হয়, ফলত পুংকেশৰত যিবিলাক পুংৰেণু লাগি থাকিব বা পৰাগৰেণু লাগি থাকিব, সেই পৰাগৰেণুসমূহ ফুলৰ গৰ্ভমুণ্ডত পৰাৰ পৰিৱৰ্তে ফুলৰ বাহিৰতহে পৰিব। যেনে প্ৰিমৰোজে কি দেখুৱায়, অসমগৰ্ভদণ্ডী দেখুৱাব পাৰে। ইয়াৰ ফলত ইটৰ পৰাগযোগ সংঘটিত হয়। ইয়াৰ পিছৰটো প্ৰক্ৰিয়া আহিলে স্বসংগম বিৰোধী বা হাৰ্ক'গেমি। কিছুমান ফুলত স্বপৰাগযোগ বাধা দিবৰ বাবে পুংকেশৰ আৰু স্ত্ৰীকেশৰ ভাঁজ খাই আঁতৰি আহে। পুংকেশৰ আৰু স্ত্ৰীকেশৰ ইটো সিটোৰ পৰা পৃথক হৈ যেতিয়া আঁতৰি আহিব, ইয়াৰ ফলত কি হ'ব, ইটৰ পৰাগযোগ সংঘটিত হ'ব, কিয়নো স্বপৰাগযোগ ইয়াত সংঘটিত হ'ব নোৱাৰে। আৰু আন কিছুমানত কি হয়, পুৰঠ গৰ্ভমুণ্ড পাহিৰ ভাঁজৰ ভিতৰত সোমাই থাকে বা গৰ্ভমুণ্ডটো চক্ৰিকা এখনে ধৰি ৰাখে। গৰ্ভমুণ্ডটো যদিহে চক্ৰিকা এখনে ধৰি ৰাখে, ফলত যদি পুংৰেণুসমূহ গৰ্ভমুণ্ডত পৰাৰ পৰা বঞ্চিত হয়, সেয়েহে কি কৰে, সিহঁতি ইটৰ পৰাগযোগৰ ফলত বেলেগ এজোপা ফুলৰ
পৰাগৰেণুসমূহ বেলেগ ধৰণৰ কিছুমান মাধ্যমৰ সহায়ত আহি পেলাই সিহঁতৰ পৰাগযোগ সংঘটিত হ'ব পাৰে আৰু ইয়াৰ পিছৰ দশা অৰ্থাৎ গৰ্ভাধান সংঘটিত হ'ব পাৰে। উদাহৰণস্বৰূপে আমি আকন গছৰ ফুলৰ কথা ক'ব পাৰোঁ। এইকেইটাই আছিলে স্বপৰাগযোগৰ পৰিৱৰ্তে ইতৰ পৰাগযোগ সংঘটিত কৰিবৰ কাৰণে উদ্ভিদসমূহে গ্ৰহণ কৰা কেইটামান কৌশল বা অভিযোজন প্ৰক্ৰিয়া। ইয়াৰ পিছৰটো ভিডিঅ'ত আমি ইতৰ পৰাগযোগ হ'ব পৰা মাধ্যমসমূহৰ বিষয়ে আমি আলোচনা কৰিম। ধন্যবাদ।